হাই হেল্ল' গুড মৰ্ণিং বুলি এতিয়া ক'ব নোৱাৰোঁ যিহেতু ঘৰতে আছোঁ আৰু এতিয়া ৰাতিপুৱা হৈ থকা নাই স্কুলতো যাব পৰা নাই বাৰু যি কি নহওক পৰম ছাত্ৰ ছাত্ৰীসকল আজি আমি ত্ৰিভুজৰ ধাৰণাৰ ওপৰত এটা সৰুকৈ ভিডিঅ' ক্লাছ কৰিম বুলি ভাবিলোঁ একচুৱেলি ভিডিঅ' ক্লাছ বুলি ক'লে ভুল হ'ব হোৱাটছএপ ক্লাছ বুলি ক'লে বেছি শুদ্ধ হ'ব বাৰু যি কি নহওক ভিডিঅ'টো মই বনাইছোঁ স্পেচিয়েলি মোৰ যিখিনি ষ্টুডেণ্ট আছে সেই ষ্টুডেণ্টখিনিৰ কাৰণে প্ৰাইমাৰী লেভেলৰ কিন্তু ড'ণ্ট ৱাৰি আপোনালোকৰ কাৰণেও জানিব লগা বহুত কথা আছে গতিকে আপোনালোকেও ভিডিঅ'টো চাব পাৰে আমি আজি পঢ়িম ত্ৰিভুজৰ ধাৰণাৰ বিষয়ে মই অলপ কথাখিনি স্পীডত ক'ম তোমালোকে অলপ ভিডিঅ'টো পজ কৰি চাবা ত্ৰিভুজৰ ধাৰণা ত্ৰিভুজত মেইনলি থাকে তিনিটা বাহু এটা থাকে এইটো বাহু ছেকেণ্ড এইটো বাহু আৰু থাৰ্ড এইটো বাহু যাক আমি নাম দিছোঁ এ বি ফাৰ্ষ্ট বাহুটো ছেকেণ্ড বাহুটো নাম দিছোঁ বি চি আৰু থাৰ্ড বাহুটো নাম দিছোঁ চি এ তাৰমানে একচুৱেলি ত্ৰিভুজত তিনিটা বাহু থাকে এটা কথা মন কৰিব লাগিব তিনিটা বাহুৰ সমষ্টি হ'ল ত্ৰিভুজ কিন্তু যিকোনো দুটা বাহুৰ সমষ্টি তৃতীয় বাহুতকৈ সদায় ডাঙৰ হ'ব লাগিব যেনে ধৰি ল'লোঁ এ বি 5 চেণ্টিমিটাৰ বি চি 5 চেণ্টিমিটাৰ চি এ 4 চেণ্টিমিটাৰ বল বা আমি ক'ব পাৰোঁ চি এ 8 চেণ্টিমিটাৰ ধৰি ল'লোঁ এইটো এই এ বি বাহুকেইটা চি এতকৈ এ বি বাহুৰ যোগফলটো চি এতকৈ সদায় ডাঙৰ হ'ব লাগিব মানে আমি ক'ব পাৰোঁ যে ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ যোগফল এই দুটা বাহুৰ যোগফল বা এই দুটা বাহুৰ যোগফল আনটো বাহুতকৈ কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব তেতিয়াহে ত্ৰিভুজ সম্পন্ন হ'ব আজি আমি আলোচনা কৰিম বাহুৰ ফালৰ পৰা ত্ৰিভুজক কেইটা ভাগত ভাগ কৰিব পৰা যায় ত্ৰিভুজৰ ধাৰণাত এইটো এটা ডাঙৰ কথা যে বাহুৰ ফালৰ পৰা ত্ৰিভুজক তিনিটা ভাগত ভাগ কৰিব পৰা যায় কিছুমানক যদি সোধা যায় যে ত্ৰিভুজৰ ভাগ কেইটা সকলোৱে এনসাৰ দিয়ে ত্ৰিভুজৰ ভাগ 6টা কিন্তু এইটো ৰং এনসাৰ ত্ৰিভুজৰ ভাগ দুটা ভাগত ভাগ কৰিব লাগে এটা হ'ল বাহুৰ ফালৰ পৰা এটা হ'ল গুণৰ ফালৰ পৰা এতিয়া বাহুৰ ফালৰ পৰা ত্ৰিভুজৰ ভাগ হ'ল 3টা আৰু কোণৰ ফালৰ পৰা ত্ৰিভুজৰ ভাগ হ'ল 3টা দুটা বেলেগ বেলেগ বস্তু কিন্তু এতিয়া আজি আমি বাহুৰ ফালৰ পৰা ত্ৰিভুজৰ ভাগ 3টাৰ বিষয়ে আলোচনা কৰিম প্ৰথম ভাগটো হ'ল সমবাহু ত্ৰিভুজ আমি নামটোৰে চাগে গম পাইছোঁ সমবাহু ত্ৰিভুজ মানে কি সমবাহু ত্ৰিভুজ আমি আটাই গম পাইছোঁ ত্ৰিভুজত কি থাকে তিনিটা বাহু থাকে তিনিটা বাহুৰ মই নাম দিছোঁ এটা হ'ল এ বি এটা হ'ল বি চি আৰু এটা হ'ল চি এ এতিয়া সমবাহু ত্ৰিভুজ হ'বলৈ হ'লে এ বি যিমান হ'ব এ বি যিমানখিনি জোখৰ হ'ব বি চিও সিমানখিনি জোখৰে হ'ব লাগিব চি এও এ বি আৰু বি চিৰ সমানে হ'ব লাগিব এতিয়া মই ইয়াতে লিখিছোঁ মানে জুখি পেলাই লিখিছোঁ এ বি 5 চেণ্টিমিটাৰ বি চিও ঠিক তেনেকৈ 5 চেণ্টিমিটাৰ আৰু চি এও 5 চেণ্টিমিটাৰ যদি ত্ৰিভুজ এটাৰ তিনিওটা বাহু একে সমান হয় জোখত তেতিয়াহ'লে সেই ত্ৰিভুজটোক কি বুলি কোৱা হয় সমবাহু ত্ৰিভুজ বুলি কোৱা হয় সমবাহু ত্ৰিভুজ অংকন কৰাটো এনেকৈ ইমান সহজ নহয় ইয়াৰ অংকন কৰাৰ নিয়ম এটা বেলেগ আছে গতিকে সেই নিয়মটো আমি পিছত আলোচনা কৰিম দেন সমবাহু ত্ৰিভুজ অংকন কৰা পদ্ধতিটো আমি নেক্সট ক্লাছলৈ থৈ দিলোঁ লেটছ কাম টু দ্য ছেকেণ্ড পইণ্ট এইটো হ'ল সমদ্বিবাহু ত্ৰিভুজ একে সমদ্বিবাহু ত্ৰিভুজতো সেই তিনিটা বাহুৱে থাকিব কিন্তু সমদ্বিবাহু ত্ৰিভুজৰ মাত্ৰ দুটা বাহু সমান হ'ব আমি আগতে কি পাইছিলোঁ সমবাহু ত্ৰিভুজৰ তিনিটা বাহুৱে সমান কিন্তু সমদ্বিবাহু ত্ৰিভুজৰ দুটা বাহু সমান ইয়াতে মই এটা ত্ৰিভুজ অংকন কৰি থৈছোঁ তোমালোকে চাবা ইয়াতে এ বি হ'ল 5 চেণ্টিমিটাৰৰ
BC হ'ল 5 সেন্টিমিটাৰৰ আৰু CA হ'ল 7 সেন্টিমিটাৰৰ গতিকে তোমালোকে নজৰ কৰা AB এই বাহুটো আৰু BC এই বাহুটো এই দুটা বাহু সমান নামতে ওলাই আছে সমদ্বিবাহু দুটা বাহু সমান ইয়াতে AB আৰু BC এই দুটা বাহু সমান এটাৰ আনটোৰ সমান গতিকে AB যদি 5 সেন্টিমিটাৰ হয় BCও 5 সেন্টিমিটাৰ হ'ব লাগিব ঠিক তেনেকৈ যদি AB 6 সেন্টিমিটাৰ হয় BCও 6 সেন্টিমিটাৰ হ'ব লাগিব বা AB ৰ লগত CAও সমান হ'ব পাৰে বা CA ৰ লগত BCও সমান হ'ব পাৰে মাত্ৰ মন কৰিলে হ'ল ত্ৰিভুজৰ তিনিটা বাহু তাৰে যিকোনো দুটা বাহু সমান ঠিক আছে ইয়াৰ পিছত আমি নেক্সট পইণ্টলৈকে যাওঁ বিষম বাহু ত্ৰিভুজ বাহুৰ ফালৰ পৰা ভাগ কৰাৰ লাষ্ট পইণ্ট বিষম বাহু ত্ৰিভুজ গোটেইকেইটাতকৈ ওলোটা এটাত পালোঁ তিনিটা বাহু সমান এটাত পালোঁ দুটা বাহু সমান এইটোত তিনিটা বাহু অসমান হ'ব লাগিব গতিকে যদি আমি চাওঁ ইয়াতে একে ABC নাম দিছোঁ তোমালোকে PQ R XYZ যিকোনো দিব পৰা AB ইয়াতে AB বাহুটো দিয়া আছে 5 সেন্টিমিটাৰৰ BC দিয়া আছে 6 সেন্টিমিটাৰৰ আৰু CA দিয়া আছে 9 সেন্টিমিটাৰ গতিকে তোমালোকে মন কৰিছা ইয়াৰে গোটেইকেইটা বাহু অসমান মানে ইটো আনটোৰ সমান নহয় যদি AB 5 সেন্টিমিটাৰ আছিলে BCও যদি 5 সেন্টিমিটাৰৰ হ'ল হয় তেতিয়াহ'লে এইটো কি হ'ল হয় সমদ্বিবাহু ত্ৰিভুজ হৈ গ'ল হয় কিন্তু এইটো কি হ'ল AB 5 সেন্টিমিটাৰ BC 6 সেন্টিমিটাৰ আৰু CA 9 সেন্টিমিটাৰ আৰু যদি তিনিটা বাহু সমান হ'ল হয় তেতিয়াহ'লে সমবাহু ত্ৰিভুজ ইয়াতে তিনিটা বাহু অসমান গতিকে এইটো বিষম বাহু ত্ৰিভুজ দ্যাটছ অল ফৰ নাও আজিৰ কাৰণে এইখিনি হ'ব তোমালোকে এইখিনি পজ কৰি চাগে চালা আৰু যদি কিবা বুজি নোপোৱা আছে নিশ্চয় মোক ফোন কৰি জনাবা তাৰ লগতে ঘৰত এইখিনি অংকন কৰিবলৈ চেষ্টা কৰিবা চ' দেন বাই বাই ফৰ নাও